হেল্ল' গাইসকল হুৱে আপোনালোকক আমাৰ চেনেলটোত স্বাগতম জনাইছোঁ। আজিৰ বাৰে আমি নতুন ভিডিঅ' বনাম। আমি আজিৰ বাৰে মিমছ ৰিভিউ কৰিম। দেন হলি আমাৰ আজিৰ প্ৰথম মিমছটা চাবা কাৰণে ৰেডি থাকক। চেনি চবেই খায়, কিউটি মই তোমাৰ হেৰিখন খাম। থৈ এইবিলাক বেয়া মিমছ নহ'ব দে। আমাৰ এতিয়া ফ্ৰেণ্ডলি কণ্টেণ্ট হয়। ঘৰৰ মা দেউতাৰ লগত বহি চাব পৰা ভিডিঅ' বনাম আমি। চ' এনেকুৱা ফাল্টু মিমছ আমাৰ চেনেলত আজিৰ পৰা নেদেখাং। Next memes please. My life has become man's nipple cause it's don't have any value. ভাই ময়ে কি ক'ম, মই তোমাক কি মটিভেশ্যন দিম কচোন ক, মোৰে জীৱন তাত ভেলিউ নাই, সেইকাৰণে ইউটিউব কৰি আছোঁ। নেক্সট মিমছ লাগাও। No dulha, no barat, 24 years old Gujarat woman all set to marry herself in India's first sologamy. এতিয়াতো বুজি পালোঁ, তাই দৰা নালাগে, বাৰাত নালাগে, তাই একলি বিয়া হ'ব, এক পেট তালে কোনোদিনা নাবাজে, সেইটা কথা নাজানে চাগে। কিন্তু ইলা তলত ভেজিটেবলগিলা কিয় দিছে? তাইৰ বিয়াত ভেজিটেবল খুৱাব নেকি? মাংস নোখোৱাই? নেক্সট মিম লাগাই দিবা লাগে। দে কল মি 007, জিৰ' কণ্ট্ৰিবিউশ্যন টু বেট, জিৰ' কণ্ট্ৰিবিউশ্যন টু বল, 7 ছেকেণ্ড অফ বিহু ডেন্স। ৰিয়ান পৰাগ হ'ল অসমৰ বিৰাট কোহলি, কাৰণ বিৰাট কোহলিৰ দৰে সি বেটিং কৰিব নাজানিলেও বিৰাট কোহলিতকৈ বেছি লেভেল দিবা জানে। আজিৰ আমাৰ শেষৰ মিমছ আৰু লাষ্ট মিমছটা লাগাব লাগে। কি আজমলৰ কি গলি ভালকে কচোন ক একবাৰ। নাপায় ৰে, ইলা কৰবা কাৰণে মায়ে বাপে তোহাক পঢ়াইছিল। আমাৰ এতিয়া ফেমিলি ফ্ৰেণ্ডলি কণ্টেণ্ট, ভাল ভিডিঅ' বনাং, আমি যি টি বেয়া বস্তু নেদোঁ।